গাইজ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ চেং মৰা ঢেকীয়াৰে ৰন্ধা মাছৰ মূৰৰ এটা ৰেচিপি। আহকচোন আমি কেনেদৰে এই ৰেচিপিটো বনাব লাগে শিকোঁ। প্ৰথমতে মই শাকখিনি ভালদৰে বাছি লৈ সেইখিনি কাটি ল'ম আৰু এইদৰে ধুই ল'ম। এয়া মই পুখুৰীত ধুই লৈছোঁ গোটেইখিনি আৰু ঘৰত আকৌ পুনৰ ভাল চাফা পানীৰে এইখিনি ধুই ল'ম। এয়া আমাৰ শাকখিনি হৈ গ'ল। এতিয়া মই লৈছোঁ আলু সৰু সৰুকৈ কাটি, লগতে লৈছোঁ নহৰু, সোৱাদ অনুসাৰে নিমখ আৰু লৈছোঁ পাঁচফোৰণ, হালধি আৰু কেইটামান জলকীয়া। আমাক এইকেইটাই সামগ্ৰী লাগিব। লগতে লৈছোঁ মাছৰ মূৰ। এতিয়া প্ৰথমতে তেলখিনি গৰম হ'বলৈ দিছোঁ। এয়া আপোনালোকে দেখিছে তেলত ফেন উঠিছে আৰু এইখিনি গৰম হৈ অহাৰ লগে লগে ইয়াত মই কাটি ৰখা নহৰুখিনি দিম। আজি পিঁয়াজৰ সলনি নহৰু ব্যৱহাৰ কৰিছোঁ আৰু ইয়াতে এতিয়া মই পাঁচফোৰণখিনি দি ল'ম। নহৰুখিনিৰ ৰং ৰঙচুৱা হৈ অহাৰ লগে লগে মই ইয়াত কাটি ৰখা জলকীয়াখিনি দি ল'ম আৰু এইখিনি অলপ সময় ভাজি ল'ম। আৰু ইয়াৰ পিছতে মই ইয়াত কাটি ৰখা আলুখিনি দি দিছোঁ আৰু এইখিনি অলপ সময় এনেদৰে ভাজি ল'ম। এতিয়া মই এই ভাজিখনত সোৱাদ অনুসাৰে নিমখ দি লৈছোঁ আৰু লগতে ৰঙৰ বাবে হালধি গুড়ি ইয়াত দিছোঁ। এইটো আমি আলুখিনি সৰু সৰুকৈ কাটি লৈছোঁ, সেই গতিকে এইখিনি বেছি সময় ভাজি থাকিব নালাগে। এতিয়া আমি ইয়াত শাকখিনি দি লৈছোঁ। প্ৰথমতে মই অলপমান শাক দি লৈছোঁ, তাৰপিছত এইখিনি লৰাই লৈছোঁ। এতিয়া মই গোটেই শাকখিনি ইয়াত দি ল'ম আৰু এইখিনি লৰাই লৰাই অলপ সময় ভাজি ঢাকোন এখন দি ঢাকি ৰাখিম। এতিয়া মই আপোনালোকক ঢাকোনখন আঁতৰাই দেখাইছোঁ। চব এয়া শাকৰ পৰা পানী ওলাইছে। মই কোনো ধৰণৰ পানী দিয়া নাছিলোঁ। এতিয়া মই গেছৰ ফ্লেমটো হাই কৰি লৈছোঁ আৰু পানীখিনি শুকোৱাৰ পিছত মই ইয়াত মাছৰ মূৰখিনি দি দিছোঁ আৰু এইখিনি অলপ সময় ভাজি থাকিম। যেতিয়ালৈকে ইয়াৰ পানীখিনি ভালদৰে শুকাই নাযায় তেতিয়ালৈকে মই এইখিনি ভালদৰে ভাজি থাকিম। এয়া আমাৰ ৰেডি চেং মৰা ঢেকীয়াৰে ৰন্ধা মাছৰ মূৰৰ ৰেচিপি। আপোনালোকৰ যদিহে মোৰ এই ৰেচিপিটো চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক কৰি দিব। আজিলৈ আহিছোঁ।